আপুনি চাগে ইতিমধ্যে মোৰ থাম্বনেলটা গম পালে আজি আমি কোনটো টপিকৰ ওপৰত কথা পাতিব আহিছো হয় আপুনি ঠিকে দেখিছে আজি আমি কথা পাতিম আপুনি বেলেগৰ ফোন কৰিবলৈ আপুনি নিজৰ মোবাইলত কেনেকৈ শুনিব পাৰিব বা হিয়তলৈ অহা ফোন কৰিবলৈ আপুনি নিজৰ মোবাইলত কেনেকৈ আনিব পাৰিব একদম এটা সহজ ট্ৰিক আপুনি যদি মোৰ ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাই তেন্তে আপুনি এইটো ট্ৰিক কৰিবলৈ সক্ষম হ'ব তো নমস্কাৰ মই মনোজ আৰু আপুনি চাই যে আপোনালোকৰ ইউটিউব চেনেল টেকনিকেল মনোজ আৰু এইটো ট্ৰিক কৰাৰ আগতে মই আপোনালোকক এতিয়া কৰিছো আপুনি যোনটো মোবাইলৰ সেই সেটিংটো কৰি থব সেইটো মোবাইললৈ কিন্তু যোনজন ব্যক্তিয়ে ফোন কৰিব সেইটো মোবাইললৈ কিন্তু ফোনটো নাযায় কিন্তু আপোনাৰ মোবাইললৈ সেইটো সেটিং যদি আপুনি কৰি থৈ যায় আপোনাৰ মোবাইললৈ ফোনটো আহিব আৰু সেইজন ব্যক্তিৰ লগত আপুনিহে কথা পাতিব পাৰিব তো বলক ভিডিঅটো আৰম্ভ কৰো আৰু ভিডিঅটো আৰম্ভ কৰাৰ আগতে এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিলে আৰু লগত থকা বেল আইকনটো টিপি দিয়ক কাৰণ এইটো চেনেলত আপুনি এনেকুৱা নতুন টপিকৰ ওপৰত ভিডিঅ' পাই থাকে তো বলক মোৰ মোবাইল স্ক্ৰীনলৈ আপোনালোকক কেনেকৈ এই সেটিংটো কৰিব লাগে মই দেখাই দিছো তো টিপটো কোৱাৰ আগত মই আপোনালোকক এতিয়াই কৈ দিছোঁ আপুনি কিন্তু এইটো বেয়া কামত ব্যৱহাৰ নকৰিব আপুনি ইমাৰ্জেন্সি কামতে এইটো ট্ৰিপ ব্যৱহাৰ কৰিব তো আপুনি এতিয়া যোনজন ব্যক্তিৰ মোবাইলত এইটো ট্ৰিপ কৰিব বিচাৰে আপুনি সেইজন ব্যক্তিৰ মোবাইলটো লৈ লওক মোবাইলটো লোৱাৰ পিছত আপুনি ফোন ডায়াল কলত যাওক ফোন ডায়াল কলত যোৱাৰ পিছত আপুনি তাত টাইপ কৰি দিয়ক *401* তাৰপিছত আপুনি ডায়াল কৰি দিয়ক আপোনাৰ নিজৰ মোবাইল নাম্বাৰটো তো মই এক্সাম্পল কৰিলে মই মোৰ নিজৰ নাম্বাৰটো টাইপ কৰি দিছোঁ তো দেখিলে মোৰ নিজৰ নাম্বাৰটো টাইপ কৰি দিয়াৰ পিছত আপুনি তাৰপিছত ডায়াল কৰি দিয়ক ডায়াল কৰি দিয়াৰ পিছত আপোনাৰ এটা মেছেজ আহিব মেছেজ মানে আপোনাৰ যোনটো কম্পিউটাৰৰ এটা আৱাজ থাকে এই আৱাজটো ক'ব যে আপোনাৰ নাম্বাৰটো এক্টিভেট হৈ গৈছে এতিয়া আপোনাৰ সেইটো নাম্বাৰত মানে আপুনি এতিয়া সেইটো নাম্বাৰত যোনটো নাম্বাৰত ফোন কৰিবলৈ আহিব যোনটো মোবাইলত ফোন কৰিবলৈ আহিব আপুনি সেই সকলোবিলাক আপোনাৰ মোবাইলত শুনিব পাৰিব তো এইটো হৈ গ'ল আপুনি কেনেকৈ এক্টিভ কৰিব তো এতিয়া আপুনি যদি আকৌ এইটো ডিএক্টিভেট কৰিব বিচাৰে আপুনি আকৌ যাওক আপুনি ফোন ডায়াল কলত আকৌ যাওক তো ফোন ডায়াল কলত যোৱাৰ পাছত আপুনি ইয়াত আকৌ টাইপ কৰি দিয়ক *402 আপুনি ইয়াত টাইপ কৰি দিয়াৰ পিছত আপুনি ডায়াল কৰি দিয়ক আৰু আপোনাৰ নাম্বাৰটো আকৌ ডিএক্টিভেট হৈ যাব তো এই আছে ভিডিঅ যদি ভাল পালে তেন্তে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এতিয়ালৈকে যদি লগৰবোৰৰ লগত শ্বেয়াৰ কৰা নাই তেন্তে ভিডিঅটো শ্বেয়াৰ কৰি দিয়ক তো আজিলৈ ইমানেই বাই বাই টাটা জয়